ছাত্ৰ-ছাত্ৰীসকল আজি আমি দ্য বেষ্ট ক্ৰিছমাছ প্ৰেজেণ্ট ইন দ্য ৱৰ্ল্ড এই পাঠটোৰ ছেকেণ্ড পাৰ্টটো আলোচনা কৰিম। ছেকেণ্ড পাৰ্টটোলৈ আগবাঢ়ি যোৱাৰ আগতেই তোমালোকে এই পাঠটোৰ ফাৰ্ষ্ট পাৰ্টটোতনো কি আছে সেই কথা ভালদৰে জানিব লাগিব। গতিকে আমাৰ পাৰ্ট 1ৰ ভিডিঅ'টো তোমালোকে চাই ল'বা। ডেছক্ৰিপশ্যন বক্সত ভিডিঅ'টোৰ লিংক মই দি দিছোঁ। পাঠটোৰ প্ৰথম অংশত আমি দেখা পালোঁ যে যিজন ৰাইটাৰ, এই পাঠটোৰ যিজন ৰাইটাৰজনে এখন ৰোল টপ ডেস্ক আনিছিলে। ডেস্কখনৰ ড্ৰয়াৰবিলাক তেওঁ এটা এটাকৈ খুলি গৈছিল আৰু শেষৰ ড্ৰয়াৰটো যেতিয়া খুলিছিল, শেষৰ ড্ৰয়াৰটোত অন্য এটা ছিক্ৰেট ড্ৰয়াৰ পাইছিল। সেই ছিক্ৰেট ড্ৰয়াৰটোৰ ভিতৰত এখন চিঠি আছিল। চিঠিখন লিখা হৈছিল ডিচেম্বৰ 26, 1914 আৰু চিঠিখন ৰিচিভ কৰা হৈছিল জানুৱাৰী 25, 1915। চিঠিখনৰ এড্ৰেছটো আছিল মিছেছ জিম মেকফাৰ্চন, 12 কপাৰ ব্ৰিজেছ, ব্ৰিডপ'ৰ্ট। গতিকে চিঠিখন মিছেছ জিম মেকফাৰ্চনলৈ লিখা হৈছিল আৰু চিঠিখন ডিচেম্বৰ 26, 1914 লিখা হৈছিল। এতিয়া চিঠিখনৰ ভিতৰত কি আছে, কোনে কালৈ কিয় লিখিছে, এই সকলোবোৰ জানিবৰ বাবে আমি পাঠটোৰ ছেকেণ্ড পাৰ্টটো পঢ়িব লাগিব। ছেকেণ্ড পাৰ্টটো আৰম্ভণিতে দিছে, ডিয়াৰেষ্ট কনি, I write to you in a much happier frame of mind because something wonderful has just happened that I must tell you about at once. চিঠিখন মিছেছ জিম মেকফাৰ্চনলৈ মিষ্টাৰ জিম মেকফাৰ্চনে লিখিছে আৰু তেওঁ পত্নীক কন্নী বুলি মাতে। তেওঁ চিঠিখনৰ আৰম্ভণি এনেদৰে কৰিছে, মৰমৰ কন্নী, আজি মই বৰ ফূৰ্তি মনেৰে, বৰ সুখ মনেৰে তোমালৈ এখন চিঠি লিখিছোঁ, কিয়নো এনেকুৱা এটা সুন্দৰ ঘটনা ঘটি গৈছে যিটোৰ কথা মই তোমাক আজি ক'বই লাগিব। নিজৰ পত্নীলৈ জিম মেকফাৰ্চনে এনেদৰে চিঠিৰ আৰম্ভণি কৰিছে। We were all standing to in our trenches yesterday morning. কাষৰ গ্লছাৰী তোমালোকে অৰ্থবোৰ চাই লোৱা। ষ্টেণ্ডিং টু মানে হৈছে টেকিং আপ পজিশ্যনছ, ট্ৰেঞ্চেছ মানে হৈছে লং ডিপ ditches in the round where soldiers hide from the enemy. ট্ৰেঞ্চেছবিলাক হৈছে তোমালোকে নিশ্চয় দেখিছা কেনেদৰে সৈনিকবিলাকে শত্ৰুৰ পৰা বাচিবৰ বাবে একোটা গাঁত খান্দে, গাঁত খান্দি তাৰ ভিতৰত লুকাই লুকাই থাকে যাতে শত্ৰুপক্ষৰ গুলি নালাগক গাত, তেনেকুৱা ট্ৰেঞ্চবিলাকত। গতিকে তেওঁ চিঠিখনত এনেদৰে কৈছে, We were all standing to in our trenches yesterday morning, Christmas morning. যোৱাকালি ৰাতিপুৱা আমি সকলোৱে নিজৰ নিজৰ পজিশ্যনত আমাৰ ট্ৰেঞ্চেছবিলাকত থিয় হৈ আছিলোঁ। সেইদিনা খ্ৰীষ্টমাছৰ মৰ্ণিং আছিল। এই বাক্যটোৰ পৰা আমি জানিব পাৰিলোঁ যে মিষ্টাৰ জিম মেকফাৰ্চন এজন সৈনিক আছিল। এনেও পাঠটো আৰম্ভণিতে আমাক পাঠটো পঢ়াৰ আগতেই কোৱা হৈছে যে ইয়াত এখন যুদ্ধৰ কথা কোৱা হৈছে 1914। গতিকে নিশ্চিতভাৱে জিম মেকফাৰ্চন এজন সৈনিক আছিল। তেওঁ পত্নীলৈ এখন যি কৰ্তব্যৰ স্থানৰ পৰা তেওঁ পত্নীলৈ চিঠি লিখিছে আৰু কৈছে যে এনেকুৱা এটা ঘটনা হৈ গৈছে, মই তোমাক ক'ব লাগিব। আমি সেইদিনা খ্ৰীষ্টমাছৰ দিনা ৰাতিপুৱা আমি সকলোৱে নিজৰ নিজৰ ট্ৰেঞ্চত নিজৰ নিজৰ পজিশ্যনত থিয় হৈ আছিলোঁ। ইট ৱাজ ক্ৰিস্প and quite all about as beautiful a morning as I have ever seen, as cold and frosty as a Christmas morning should be. সেই একে শীতল, সতেজ আৰু সুন্দৰ ৰাতিপুৱা আছিল যেনেদৰে আমি প্ৰতি বছৰে খ্ৰীষ্টমাছ প্ৰতি বছৰে ডিচেম্বৰ মাহত আহে, গতিকে ডিচেম্বৰৰ পুৱা অতি শীতল আৰু ধুনীয়া হয়, তেনেকুৱা এটা ধুনীয়া ৰাতিপুৱাই আছিল সেইদিনাও। I should like to be able to tell you that we began it, but the truth I am ashamed to say is that Fritz began it. Fritz মানে কি? Fritz মানে here a name for a German soldier. Fritz is a common German name. Fritz বুলি জাৰ্মানীৰ যি সৈনিকসকল সেই সকলৰ কথা বুজোৱা হৈছে আৰু মিষ্টাৰ জিম মেকফাৰ্চন ব্ৰিটিছ সৈনিক আছিল। এতিয়া তেওঁলোকে জাৰ্মানৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হৈছিল। এই কথা আমাক আগতেই কোৱা হৈছে যে জাৰ্মানী আৰু ব্ৰিটিছৰ মাজত সংঘৰ্ষ হৈছিল 1914 চনত আৰু সেই যুদ্ধখনৰ কথা ইয়াত কোৱা হৈছে। গতিকে তেওঁ কৈছে যে মিষ্টাৰ জিম মেকফাৰ্চনে চিঠিত কৈছে যে মই তোমাক এনেদৰে ক'বলৈ বেছি ভাল পালোঁহেঁতেন যে কামটো আমি আৰম্ভ কৰিছিলোঁ, কিন্তু সঁচাটো কি হ'ল জানা, মই তোমাক ক'বলৈয়ে লাজ লাগিছে যে ফ্ৰিটছসকলেহে আৰম্ভ কৰিলে।
তে কি কাম আৰম্ভ কৰাৰ কথা কৈছে পিছৰ লাইন কেইটাত চোৱা ফাৰ্ষ্ট সামওৱান ছ এ হোৱাইট ফ্লেগ ৱেভিং ফ্ৰম দ্য ট্ৰেঞ্চেছ অপজিট আমি থকা ট্ৰেঞ্চেছৰ বিপৰীত ফালৰ পৰা প্ৰথমতে কোনোবা এজনে এখন বগা ফ্লেগ বগা পতাকা এখন দাঙি দেখুৱাইছিল দেন দে ৱেৰ কলিং আউট টু আছ ফ্ৰম এক্ৰছ নোমেন্স লেণ্ড মানে কোনো মানুহ নথকা সেই ঠাইডোখৰ কেৱল সৈনিকসকল আছিল সেই ঠাইত কোনো মানুহ নথকা সেই ঠাইডোখৰৰ পৰা কোনোবাই চিঞৰিছিল হেপী ক্ৰিছমাছ টমি হেপী ক্ৰিছমাছ গতিকে ফ্ৰিজ সৈনিকসকলে জাৰ্মান সৈনিকসকলে ব্ৰিটিছ সৈনিকসকলক টমি বুলি মাতিছিল আৰু কৈছিল হেপী ক্ৰিছমাছ টমি হেপী ক্ৰিছমাছৰ শুভেচ্ছা জনাইছিল When we had got over the surprise, some of us shouted back, same to you, Fritz, same to you. আমি আচৰিত হৈছিলোঁ আৰু তাৰ মাজতে আমাৰ মাজৰে আকৌ কিছুমানে ওলোটাই চিঞৰিছিল ছেম টু ইউ ফ্ৰিজ ছেম টু ইউ তোমালোকলৈও শুভেচ্ছা থাকিল জাৰ্মান সৈনিকসকল তোমালোকলৈও শুভেচ্ছা থাকিল এনেদৰে চিঞৰিলে আই থট ডেট উড বি ডেট মই ভাবিছিলোঁ সিমানতে শেষ হ'ব উই অল ডিড সিহঁতেও আমাক শুভেচ্ছা জনালে আমিও সিহঁতক শুভেচ্ছা জনালোঁ বাট দেন ছাডেনলি ওৱান অফ দেম ৱাজ আপ দেয়াৰ ইন হিজ গ্ৰেট কোট এণ্ড ৱেভিং এ হোৱাইট ফ্লেগ তেনেকুৱাতে হঠাৎ সিহঁতৰ মাজৰে কোনোবা এজন ছাইবৰণীয়া গ্ৰেট কোট গ্ৰে ৰঙৰ নে মুগা ৰঙৰ ছাইবৰণীয়া নিচিনা এটা কোট পিন্ধি পেলাই ওপৰলৈ উঠি আহিল এখন হাতত বগা ফ্লেগ লৈ আহিছিল ডোণ্ট শ্বুট লেটছ সৈনিকসকল গুলি নকৰিবা ছামৱান চাউটেড কোনোবা এজনে চিঞৰিছিল এণ্ড ন' ওৱান ডিড আৰু কোনেও গুলি কৰা নাছিল দেন দেয়াৰ ৱাজ এ আনাডাৰ ফ্ৰিজ আপ অন দ্য পেৰাপেট এণ্ড আনাডাৰ ইয়াৰ পিছত এজনৰ পিছত আনজনকৈ জাৰ্মান সৈন্য সেই পেৰাপেটৰ ওপৰলৈ উঠি আহিল পেৰাপেট মানে হৈছে ঢাপ বা গড় তেনেকুৱা ধৰণৰ সেই ঢাপটোৰ ওপৰলৈ এজনকৈ উঠি আহিল কিপ ইয়ৰ হেডছ ডাউন আই টল্ড দ্য মেন ইটছ এ ট্ৰিক বাট ইট ৱাজ নট মই তেতিয়া আমাৰ সৈনিকসকলক ক'লোঁ তোমালোকে মূৰটো তললৈ কৰা এইটো সিহঁতৰ বুদ্ধিও হ'ব পাৰে এইটো সিহঁতৰ ট্ৰিক্সো হ'ব পাৰে কিন্তু সেইটো ট্ৰিক্স নাছিলে নেক্সট পেৰেগ্ৰাফত চোৱা ওৱান অফ দ্য জাৰ্মানছ ৱাজ ৱেভিং এ বটল এবভ হিজ হেড এজন জাৰ্মান সৈনিকে নিজৰ মূৰৰ ওপৰত এটা বটল দাঙি ধৰি আছিলে আৰু কৈ আছিলে ইট ইজ ক্ৰিছমাছ ডে টমি আজি খ্ৰীষ্টমাছ ডে বন্ধুসকল টমি বুলি জাৰ্মান সৈনিকসকলে ব্ৰিটিছ সৈনিকবিলাকক মাতিছিল টমি আজি ক্ৰিছমাছ ডে উই হেভ স্নেপছ এণ্ড উই হেভ চচেছ স্নেপছ মানে এবিধ নিচাযুক্ত দ্ৰব্য আমাৰ মদৰ দৰে এবিধ দ্ৰব্য গতিকে আমাৰ হাতত মদ আছে আৰু সৰু সৰু মাংসৰ টুকুৰা ভাজি আছে উই মিট ইউ য়েছ আমি লগ ধৰিব নোৱাৰোঁনে হয়নে নহয় By this time, there were dozens of them walking towards us across no man's land and not a rifle between them. সেই সময়তে সিহঁতৰ মাজৰ বহুত মানুহ সেই কোনো মানুহ নথকা ঠাইৰ পৰা আমাৰ ফালে আগবাঢ়ি আহিল আৰু সিহঁত কাৰো হাততে কিন্তু ৰাইফল কোনো ধৰণৰ পিষ্টল নাছিল লিটল প্ৰাইভেট মৰিছ ৱাজ দ্য ফাৰ্ষ্ট অফ কমান বয়জ হোৱাট আৰ উই ৱেইটিং ফৰ প্ৰথমতে সিহঁতৰ মাজৰ পৰা এজন জাৰ্মান ফ্ৰিজ সৈনিক আগবাঢ়ি আহিল আৰু কৈছিল সৈনিকসকল কিয় ৰৈ আছা আগবাঢ়ি আহা এণ্ড দেন দেয়াৰ ৱাজ ন' ষ্টপিং দেম আই ৱাজ দ্য অফিচাৰ আই শুড হেভ ষ্টপ দেম দেয়াৰ এণ্ড দেন এণ্ড ছাপ'জ বাট দ্য ট্ৰুথ ইজ ডেট ইট নেভাৰ ইভেন অকাৰ্ড টু মি আই শুড সেই সময়ত সিহঁতক কোনেও ৰখোৱা নাছিল মই কিন্তু সিহঁতক ৰখাব পাৰিলোহেঁতেন কাৰণ মই অফিচাৰ আছিলোঁ কিন্তু সঁচা কথাটো এইটোৱেই যে মই সিহঁতক ৰখোৱাটো উচিত বুলি ভবা নাছিলোঁ অল এলং দেয়াৰ লাইন এণ্ড আৱাৰ্ছ আই কুড চি মেন ৱাকিং শ্ল'লি টুৱাৰ্ডছ ওৱান আনাডাৰ গ্ৰে কোটছ খাকি কোটছ মিটিং ইন দ্য মিডল এণ্ড আই ৱাজ ওৱান অফ দেম মই দেখিছিলোঁ গ্ৰে কোট পিন্ধা মানুহবিলাক খাকি কোট পিন্ধা মানুহবিলাক ইজনে সিজনৰ পিছফালে কেনেদৰে ঘূৰি ফুৰিছিল কেনেদৰে সিহঁত লগ হৈছিল খোজকাঢ়ি ফুৰিছিল এই সকলোবোৰ চাইছিলোঁ আৰু ময়ো সিহঁতৰ মাজৰে এজন ব্যক্তি আছিলোঁ আই ৱাজ পাৰ্ট অফ দিছ ইন দ্য মিডল অফ দ্য ৱাৰ উই ৱেৰ মেকিং পিচ যুদ্ধৰ মাজতে আমি কিছু শান্তি পাইছিলোঁ আৰু সেই শান্তিৰ ময়ো অংশগ্ৰহণ কৰিছিলোঁ গতিকে তেওঁ জাৰ্মান সৈনিকসকলক আগবাঢ়ি অহাত বাধা দিব নোৱাৰিলে যিহেতু যুদ্ধৰ মাজতেই সিহঁতৰ মাজত শান্তিৰ প্ৰতিষ্ঠা হৈছিল
নেক্সট পেৰাগ্ৰাফ চোৱা ইউ কেনট ইমাজিন ডিয়াৰেষ্ট কণী মৰমৰ কণী তুমি অনুমানেই কৰিব নোৱাৰিবা তুমি কল্পনাই কৰিব নোৱাৰা মাই ফিলিংছ এজ আই লুকড ইন টু দ্য আইজ অফ দ্য ফ্ৰিজ অফিচাৰ হু এপ্ৰ'চ মি হেণ্ড আউটষ্ট্ৰেচড হেণ্ড শ্বল্ফ হি ছেইড গ্ৰিপিং মাই হেণ্ড ৱাৰ্মলি এণ্ড হোল্ডিং ইট যে সেই ব্ৰিটিছ অফিচাৰজনৰ চকুৱে যেতিয়া মই চাইছিলোঁ চকুত থৈ যেতিয়া চাইছিলোঁ আৰু তেওঁ মোৰ ফালে আগবাঢ়ি আহিছিল হাতখন মেলি দিছিল আৰু নিজৰ পৰিচয় দি কৈছিল যে মোৰ নাম হেণ্ডছ ওল্ফ আৰু মোক হেণ্ডশ্বেক কৰিছিল তেওঁ কৈছিল আই এম ফ্ৰম ডাছেলডৰ্ফ আই প্লে দ্য চেলো ইন দ্য অৰ্কেষ্ট্ৰা মই ডাছেলডৰ্ফৰ পৰা আহিছোঁ আৰু মই চেলো অৰ্কেষ্ট্ৰাত চেলো বজাওঁ চেলো হৈছে এবিধ ভায়লিনৰ দৰে এবিধ ডাঙৰ বাদ্যযন্ত্ৰ গতিকে তেওঁ মানে এই সৈনিকৰ চাকৰিত সোমোৱাৰ আগতে তেওঁ সেই বাদ্যযন্ত্ৰবিধ বজাইছিলে হেপী ক্ৰিছমাছ তোমাক খ্ৰীষ্টমাছৰ শুভেচ্ছা দিলে কেপ্টেইন জিম মেকফাৰ্চন আই ৰিপ্লাইড এণ্ড এ হেপী ক্ৰিছমাছ টু ইউ টু ময়ো নিজৰ পৰিচয় দি পুনৰ তেওঁক উত্তৰ দিলোঁ কেপ্টেইন জিম মেকফাৰ্চন মোৰ নাম কেপ্টেইন জিম মেকফাৰ্চন আৰু তোমালৈও খ্ৰীষ্টমাছৰ বহুত শুভেচ্ছা থাকিল আই এম এ স্কুল টিচাৰ ফ্ৰম ডৰচেট ইন দ্য ৱেষ্ট অফ ইংলেণ্ড মই ইংলেণ্ডৰ পশ্চিম ফালে থকা ডৰচেটৰ এখন স্কুলৰ শিক্ষক ডৰচেট হি স্মাইল আই ন' দিছ প্লেচ ডৰচেটৰ কথা কৈছা তেওঁ মিচিকিয়াই হাঁহিলে মই সেই ঠাইখনৰ বিষয়ে জানো আই ন' ইট ভেৰি ৱেল মই ভালদৰে জানো ঠাইখনৰ কথা উই শ্বেয়াৰ্ড মাই ৰাম ৰেচন এণ্ড হিজ এক্সিলেণ্ট চচেছ আমি দুয়ো তেওঁলোকৰ যি নিচাযুক্ত পানীয় আছিলে আৰু যি মাংসৰ টুকুৰা ভাজি আনিছিলে সেই সকলোবিলাক লগে ভাগে খাই আছিলোঁ এণ্ড উই টকড কণী হাউ উই টকড আৰু আমি কথা পাতিছিলোঁ কণী আমি যে কেনেদৰে কথা পাতিছিলোঁ হি স্প'ক অলমষ্ট পাৰফেক্ট ইংলিছ তেওঁ কিন্তু সঠিক ইংলিছেই কৈছিলে প্ৰায় বাট ইট টাৰ্ণড আউট ডেট হি হেড নেভাৰ ছেট ফুট ইন ডৰচেট নেভাৰ ইভেন বিন টু ইংলেণ্ড কিন্তু পিছতহে গম পালোঁ যে তেওঁ কেতিয়াও ডৰচেটলৈ অহা নাই আনকি তেওঁ কেতিয়াও ইংলেণ্ডলৈকে অহা নাই হি হেড লাৰ্ণড অল হি নিউ অফ ইংলেণ্ড ফ্ৰম স্কুল এণ্ড ফ্ৰম ৰিডিং বুকছ ইন ইংলিছ তেওঁ ইংলেণ্ডৰ বিষয়ে সকলো কথা স্কুলতেই শিকিছে আৰু বিভিন্ন ইংৰাজী কিতাপবিলাক পঢ়ি পেলাই শিকিছে হিজ ফেভৰেট ৰাইটাৰ ৱাজ টমাছ হাৰ্ডি তেওঁৰ প্ৰিয় লিখকজন হৈছে থমাছ হাৰ্ডি হিজ ফেভৰেট বুক ফাৰ ফ্ৰম দ্য মেডিং ক্ৰাউড আৰু তেওঁৰ প্ৰিয় কিতাপখন হৈছে ফাৰ ফ্ৰম দ্য মেডিং ক্ৰাউড চ' আউট দেয়াৰ ইন ন' মেনছ লেণ্ড উই টকড অফ বাথছেবা এণ্ড গেব্ৰিয়েল ওক এণ্ড চাৰ্জেণ্ট ট্ৰয় এণ্ড ডৰচেট আৰু আমি বাথছেবা গেব্ৰিয়েল ওক চাৰ্জেণ্ট ট্ৰয় আৰু ডৰচেটৰ বিষয়ে বিভিন্ন ধৰণৰ কথা পাতিলোঁ হি হেড এ ৱাইফ এণ্ড ওৱান চন বৰ্ণ জাষ্ট 6 months এগো তেওঁৰ এগৰাকী ৱাইফ আছিলে আৰু পত্নী আছিলে আৰু এটা ল'ৰাও আছিলে 6 মাহৰ আগতে মাত্ৰ জন্ম হৈছে এজ আই লুকড এবাউট অল অভাৰ ন' মেনছ লেণ্ড স্মকিং লাফিং টকিং ডিংকিং ইটিং হেণ্ডছ ওল্ফ এণ্ড আই শ্বেয়াৰ্ড হোৱাট ৱাজ লেফ্ট অফ ইয়ৰ ৱণ্ডাৰফুল ক্ৰিছমাছ কেক যেতিয়া মই মোৰ চাৰিওফালে চাইছিলোঁ দেয়াৰ ৱেৰ হাৰ্ডলছ অফ খাকী এণ্ড গ্ৰে এভৰিৱেৰ সকলোফালে কেৱল খাকী আৰু গ্ৰে কোট পিন্ধা মানুহবিলাকৰ জুম বান্ধি আছিল অল অভাৰ ন' মেনছ লেণ্ড গোটেই কোনো মানুহ নথকা সেই ঠাইডোখৰত খাকী আৰু গ্ৰে পিন্ধা মানুহেৰে ভৰি পৰিছিল কোনোৱে যদি স্মকিং কৰিছিল কোনোবাই আকৌ হাঁহি আছিল কোনোবাই কথা পাতিছিল কোনোবাই ড্ৰিংকছ কৰিছিল কোনোবাই খাই আছিল আৰু হেণ্ডছল্ফ এণ্ড আই শ্বেয়াৰ্ড হোৱাট ৱাজ লেফ্ট অফ ইয়ৰ ৱণ্ডাৰফুল ক্ৰিছমাছ কেক আৰু হেণ্ডছল্ফ আৰু মই তোমাৰ যে সেই সুন্দৰ খ্ৰীষ্টমাছৰ কেক আছিলে সেই কেকটো ভগাই খাইছিলোঁ কণী হি থট দ্য মাৰ্জিপান ৱাজ দ্য বেষ্ট হি হেড এভাৰ টেষ্টেড তেওঁ ভাবিছিল যে তেওঁ খাই পোৱা আটাইতকৈ ভাল লগা কেকটোৱেই হৈছে মাৰ্জিপান নেকি মাৰ্জিপান হৈছে এ চুইট কভাৰিং অন এ কেক মেড ফ্ৰম চুগাৰ এগছ এণ্ড আলমণ্ডছ গতিকে মাৰ্জিপান কেকটো তেওঁক পত্নীয়ে দি পঠাইছিল সেইটো তেওঁ হেণ্ডছল্ফৰ লগত ভগাই খাইছিল আৰু হেণ্ডছল্ফে খাই বৰ ভাল পাইছিল আই এগ্ৰিড ময়ো হেণ্ডছল্ফৰ লগত সন্মত হৈছিলোঁ উই এগ্ৰিড এবাউট এভৰিথিং সকলোবিলাক কথাতে আমাৰ মন মেলিছিল এণ্ড হি ৱাজ মাই এনিমি আৰু তেওঁ মোৰ শত্ৰু আছিল দেয়াৰ নেভাৰ ৱাজ এ ক্ৰিছমাছ পাৰ্টি লাইক ইট কণীয়ে এজন শত্ৰুৰ লগত এনেধৰণৰ খ্ৰীষ্টমাছ পাৰ্টি বৰ আচৰিত কথা হৈছিল then someone I don't know who brought out a football তেনেতে কোনোবা এজনে মই কোন নাজানো বাৰু
এটা ফুটবল আনিছিল great coats were dumped in piles to make goalposts and the next thing we knew it was Tommy against Priest out in the middle of no man's land যিসকল গ্ৰেট কোট পিন্ধা জাৰ্মান সৈনিক আছিল জাৰ্মান সৈনিকসকল গোল পোষ্টৰ ফালে জুম বান্ধিছিল আৰু পিছত গম পালোঁ যে টমি আৰু ফ্ৰিটছসকলৰ মাজত জাৰ্মান আৰু ব্ৰিটিছ সৈনিকসকলৰ মাজত এখন ফুটবল খেল হ'ব সেই কোনো মানুহ নথকা ঠাইডোখৰৰ মাজতেই Hensolf and I looked on and cheered, clapping our hands and stamping our feet to keep out the cold as much as anything. Hensolf আৰু মই চাই আছিলোঁ খেলখন হাততালি বজাইছিলোঁ চিঞৰিছিলোঁ আমাৰ ভৰিবোৰ দপদপাইছিলোঁ আনকি আমাৰ গাৰ পৰা যি নহওক ঠাণ্ডা একেবাৰে নোহোৱা হৈ গৈছিল There was a moment when I noticed our breaths mingling in the air between us. সেই সময়ত মই অনুমান কৰিছিলোঁ যে আমাৰ উশাহ নিশাহবোৰ দুই পক্ষৰ উশাহ নিশাহবোৰ বতাহত মিলি গৈছিল He saw it too and smiled. Jim McPherson, he said after a while. Hensolfেও দৃশ্যটো চাই আছিল আৰু অলপ সময়ৰ পিছত তেওঁ কৈছিল Jim McPherson, I think this is how we should resolve this war a football match. No one dies in a football match. No children are orphaned. No wives become widows. জিম মেকফাৰ্চন আমি এই ফুটবল খেলখনতে আমাৰ হৰাজিকাৰ বিচাৰ কৰিব নোৱাৰোঁনে এই ফুটবল খেলতেই আমাৰ যুদ্ধৰ অন্ত পেলাব নোৱাৰোঁনে তেতিয়া কোনো ফুটবল খেলত যিহেতু কোনো নমৰিব তেতিয়া কোনো পত্নী বিধৱা নহ'ব কোনো শিশু অনাথ নহ'ব গতিকে হেনছolফে এইটো এটা বৰ সুন্দৰ কথা কৈছে যে যদি আমি এই ফুটবল খেলতে আমাৰ যুদ্ধখনৰ শেষ কৰি পেলাওঁ ইয়াতে যদি আমি জয় পৰাজয়ৰ হিচাপ কৰোঁ তেতিয়া কোনো সৈনিক মৰিবলগীয়াও নহ'ব কোনো শিশু অনাথ নহ'ব আৰু কোনো পত্নীও বিধৱা নহ'ব I would prefer cricket, I told him, then we Tommies could be sure of winning probably. মই ক্ৰিকেট বেছি ভাল পাওঁ আৰু ক্ৰিকেট খেল যদি পাতোঁ আমি টমিসকল নিশ্চয় ব্ৰিটিছ সৈনিকসকল নিশ্চয় জিকি যাম মই এনেদৰে ক'লোঁ We laughed at that and together we watched the game আৰু হাঁহিছিলোঁ আৰু আমি দুয়ো লগ হৈ একেলগে পুনৰ খেলখন উপভোগ কৰিছিলোঁ Sad to say, কণী ফ্ৰিটছ won 2-1 ক'বলৈ বেয়াই লাগিছে কণী ফ্ৰিটছসকল জিকিল জাৰ্মান সৈনিকসকল জিকিল আৰু ব্ৰিটিছসকল হাৰিছিল খেলখনত 2-1 সিহঁতৰ দুটা গোল হৈছিল আমাৰ এটা গোল But as Hensolf generously said our goal was wider than theirs so it was not quite fair কিন্তু হেনছolফে সহানুভূতি প্ৰদৰ্শন কৰি কৈছিল যে সিহঁতৰ গোলটোতকৈ আমাৰ গোলটো যথেষ্ট ডাঙৰ আছিল আৰু সেইটো সঁচাও আছিল বাৰু The time came and all too soon when the game was finished the snaps and the rum and the sauces had long since run out and we knew it was all over সময় আহিছিল খেলখনৰ শেষ হৈছিল আমি খাই থকা বস্তুবিলাক যিবোৰ স্নেপছ আছিলে ৰাম আছিলে আৰু সচেছবিলাক শেষ হৈ আহিছিল আৰু আমি দুইটা পক্ষ এৰাএৰি কৰাৰ সময় আহিছিল I wished Hans well and told him I hoped he would see his family again soon that the fighting would end and we could all go home মই হেনছolfক শুভেচ্ছা জনাইছিলোঁ আৰু আশা কৰিছিলোঁ যে অতি সোনকালে যেন তেওঁ নিজৰ ফেমিলিক লগ পায় আৰু আমাৰ মাজত থকা যি যুদ্ধ সেই যুদ্ধ যেন অতি সোনকালে শেষ হয় আৰু আমি সকলোবোৰ সৈনিক যেন পুনৰ ঘৰলৈ উভতি যাব পাৰোঁ I think that is what every soldier wants on both sides Hensolf said হেনছolফে কৈছিল মই ভাবোঁ দুইটা পক্ষৰে সৈনিক সকলোবিলাকে এই কথাটোকে কামনা কৰে যে সিহঁত পৰিয়ালক লগ পাওক আকৌ পুনৰ ঘৰলৈ উভতি যাওক এইটোৱে সকলো সৈনিকে কামনা কৰে ইটো পক্ষৰে হওক বা সিটো পক্ষৰে Take care Jim McPherson I shall never forget this moment nor you ভালদৰে থাকিবা Jim McPherson মই তোমাক কেতিয়াও পাহৰি নাযাওঁ আৰু এই মুহূৰ্তটোক কেতিয়াও পাহৰিব নোৱাৰোঁ He saluted and walked away from me slowly unwillingly I felt মই অনুভৱ কৰিছিলোঁ যে তেওঁ মোৰ ওচৰৰ পৰা আঁতৰি যাবলৈ ইচ্ছা নাছিল অনিচ্ছা থকা সত্ত্বেও তেওঁ মোৰ ওচৰৰ পৰা লাহে লাহে আঁতৰি গৈছিল আৰু তেওঁ মোক সেলুট কৰিছিল He turned to wave just once and then became one of the hundreds of grey-coated men drifting back towards their trenches তেওঁ উভতি চাই মাত্ৰ হাতখন দাঙি দিবলৈ বিচাৰিছিল তেনেকুৱাতে সিহঁতৰ মাজৰে গ্ৰে কোট পিন্ধা শ মানুহ নিজৰ ট্ৰেঞ্চেছবিলাকলৈ পুনৰ উভতি গৈছিল
That night, back in our dugouts, we heard them singing a carol and singing it quite beautifully. সেইদিনাখন ৰাতি আমি শুনিছিলোঁ আমাৰ ডাগআউটৰ পিছফালে ডাগআউট মানে হৈছে এ শেল্টাৰ ফৰ soldiers made by digging a hole in the ground and covering it. য'ত সৈনিকসকলে ডিউটি কৰাৰ পিছত ডাগআউটত থাকে সেই ডাগআউটৰ পিছফালে ৰাতি শুনিছিল যে সিহঁতে কেৰল গাই আছে খ্ৰীষ্টমাছৰ লগত সম্পৰ্কিত এটা ধৰ্মীয় সংগীত কেৰল সেই কেৰল গাই আছিল এণ্ড ছিংগিং ইট কুৱাইট বিউটিফুলি আৰু বৰ সুন্দৰকৈ গাইছিল ইট ৱাজ ষ্টিল নাটছড চাইলেণ্ট নাইট ষ্টিল নাটছড এইটো হৈছে এটা জাৰ্মান বাক্য ইয়াক ব্ৰিটিছসকলে ইংলিছত কয় চাইলেণ্ট নাইট মানে শান্ত গভীৰ নিশা ধুনীয়াকৈ সিহঁতে কেৰল গাই আছিল our boys gave them a rushing chorus of wild shepherds words we exchanged carols for a while and then we all fell silent আমাৰ ল'ৰাসকলেও লগে লগে গাই গৈছিল আৰু নাৱৰীয়াসকলে যে চিফাৰ্ডসকলে এই দৃশ্য উপভোগ কৰিছিল আৰু লাহে লাহে আমি সকলোবোৰ নীৰৱ হৈ পৰিছিলোঁ we had our time of peace and goodwill a time I will treasure as long as I live আমাৰ যি শান্তি আৰু শান্তি সম্প্ৰীতিৰ মিলাপ্ৰীতিৰ যি সময় আছিল সেই সময়খিনি মই যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে মই মনত ৰাখিম dearest Connie মৰমৰ কণী By Christmas time next year, this war will be nothing but a distant and terrible memory. অহা বছৰলৈ যেতিয়া খ্ৰীষ্টমাছ আহিব তেতিয়া সেই খ্ৰীষ্টমাছৰ সময়লৈ এই যুদ্ধৰ কোনো বেয়া স্মৃতি অথবা আমাৰ মাজৰ যি বিভেদ বা যুদ্ধ তাৰ একো অস্তিত্বই নাথাকিব I know from all that happened today how much both armies long for peace. এই কথাটো মই আজিৰ যিটো ঘটনা ঘটি গ'ল এই ঘটনাটোৰ পৰাই গম পালোঁ যে দুই পক্ষৰ সৈনিকসকলে শান্তি বিচাৰে we shall be together again soon অতি সোনকালে আমাৰ মাজত মিলাপ্ৰীতি হ'ব I am sure of it মই এই কথাটোত কিন্তু নিশ্চিত your loving Jim তোমাৰ মৰমৰ জিম গতিকে আমি গম পালোঁ চিঠিখনত কি আছে মিষ্টাৰ জিম মেকফাৰ্চনে নিজৰ যি ডিউটিৰ ঠাই আছিল সেই ডিউটিৰ ঠাইৰ পৰা তেওঁ নিজৰ পত্নীক কণীলৈ এখন চিঠি লিখিছে আৰু কেনেদৰে তেওঁলোকৰ বিৰোধী পক্ষৰ লগত যুদ্ধৰ মাজতে শান্তিৰে এখন ফুটবল গেম উপভোগ কৰিলে তাৰ বিষয়ে সম্পূৰ্ণ লিখিছে এতিয়া কম্প্ৰিহেনশ্যন চেকখিনি চাই যোৱা who had written the letter to whom and when লেটাৰখন কোনে লিখিছিলে কালৈ লিখিছিলে আৰু কেতিয়া লিখিছিলে উত্তৰত তোমালোকে লিখিব লাগিব Jim McPherson had written the letter to his wife Connie McPherson on December 26, 1914. Question number 2 to Sua. Why was the letter written? What was the wonderful thing that had happened? লেটাৰখন কিয় লিখিছিল আৰু লেটাৰখনত কোৱা যেটো ভাল লগা ঘটনা আছিল ঘটনাটো কি আছিল উত্তৰত লিখিব লাগিব Jim McPherson wrote the letter to his wife about a wonderful event that had happened on the day of Christmas. Although a war was going on between the two armies, the British and Germans, they celebrated Christmas and played a football match together. ঘটনাটো এইটোৱে আছিল যে যদিও সিহঁত শত্ৰু আছিল সিহঁতৰ মাজত মিলাপ্ৰীতিৰে এখন ফুটবল খেল হৈছিল আৰু সিহঁতে খ্ৰীষ্টমাছ উপভোগ কৰিছিল একেলগে সেইটো ভাল লগা ঘটনা আছিল তেওঁ উত্তৰটো এনেদৰে লিখিব লাগিব Question number 3 চোৱা What jobs did Hans Wolf and Jim McPherson have when they were not soldiers? Jim McPherson আৰু Hans Wolf যেতিয়া সৈনিক নাছিলে তেতিয়া সিহঁতে কি চাকৰি কৰিছিল Hans Wolfe চেলো বজাইছিল আৰু Jim McPherson এজন টিচাৰ আছিল গতিকে তোমালোকে উত্তৰত লিখিব লাগিব Hans Wolf from Dusseldorf used to play the cello in orchestra and Jim McPherson was a school teacher from Dorset. Question number 4 চোৱা Had Hans Wolf ever been to Dorset? Why did he say he knew it? Hans Wolf কেতিয়াবা ডৰচেটলৈ গৈছেনে তেওঁ যে কৈছিলে ডৰচেটৰ কথা কৈছা ডৰচেটখনৰ কথা মই ভালদৰে জানো এনেদৰে যে কৈছিল তেওঁ কিয় কৈছিল তেনেদৰে উত্তৰত লিখিব লাগিব No, Hans Wolf had never been to Dorset.
He had learned all about England from school and from reading several books in English. ইংলেণ্ডৰ বিষয়ে তেওঁ সকলোবিলাক কথা স্কুলতে শিকিছিল আৰু কিছুমান ইংৰাজী কিতাপ পঢ়ি শিকিছিল। উত্তৰটো এনেদৰে লিখিব লাগিব। Question number 5 চোৱা। Do you think Jim McPherson come back from the war? How do you know this? তুমি কি ভাবা জিম মেকফাৰচন বাৰু যুদ্ধৰ পৰা ঘৰলৈ ঘূৰি আহিছিল নে? তুমি কেনেকৈ জানিলা? যিহেতু এটা সৰু বাকচ পাইছিলে ৰাইটাৰজনে, সেই বাকচটোৰ ওপৰত লিখা আছিল যে জিমছ লাষ্ট লেটাৰ, মানে জিম মেকফাৰচনৰ সেইখন শেষৰ লেটাৰ আছিলে, গতিকে নিশ্চয় তেওঁ উভতি অহা নাছিল। তুমি উত্তৰত লিখিব লাগিব ন আই থিংক জিম মেকফাৰচন ডিড নট কাম বেক ফ্ৰম দ্য ৱাৰ। In the sellotaped note paper, it was written that the letter was Jim's last letter. Okay, second part to ইমানেই আছিলে। Second part of comprehension চেকখিনিও আমি আলোচনা কৰিলোঁ। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি part 3 টো আলোচনা কৰিম। তোমালোকে যদি ভিডিঅ'টো ভাল পালা লাইক কৰিবা, কিবা বুজি নোপোৱা থাকিলে মোক কমেণ্ট কৰি সুধিবা, আৰু আমাৰ পৰৱৰ্তী ভিডিঅ'বিলাকৰ নটিফিকেশ্যন পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।